প্ৰিয় সুহৃদবৃন্দ, মই ঘৰৰ ছাদৰ ওপৰতে পচন সাৰ দি তৈয়াৰ কৰা ভেটিটো চাই লওকচোন। এয়া মই একেটা ভেটিতে সকলোখিনি শাক পাচলি দিওঁ। এয়া আলু ৰুই থোৱা আছে, এইজোপা ৰঙালাও ৰুই থোৱা আছে, এইজোপা চব মিঠা আলু ৰুই থোৱা আছে, লগতে এয়া ফ্ৰেঞ্চবিনো ৰুই থোৱা আছে, এয়া বিলাহী কণ বিলাহী পুলিও গজি আছে, গহৰাকৈও গজি আছে। লগতে এইবোৰ দেখিছেনে জিলমিল শাক। এয়া ইমান সুন্দৰ ফুল চাওক। এয়া গুটি লাগিব আৰু মানুহে জিলমিল শাকৰ গুটি বিচাৰি ফুৰে, কাৰণ জিলমিল হেনো খালে বৰ ভাল, স্বাস্থ্যৰ কাৰণে উপযোগী। মোৰ আকৌ এইবোৰ গহৰা গজি উঠা জিলমিলহে দেই। ইমান ধুনীয়া চাওক, ইমান সুন্দৰকৈ গজি আছে, লহপহকৈ বাঢ়ি আছে। মনটো ভাল লাগিছে কাৰণে মই ভিডিঅ'টো দেখুৱাইছোঁ। কেনেকুৱা লাগিলে বাৰু ভিডিঅ'টো দেখি? ভাল লাগিলেনে? লগতে আকৌ এইটো চাওক, এইয়া মই পিঁয়াজো ৰুই থোৱা আছে। গতিকে প্ৰতিটো শাক পাচলিয়ে মই ৰুই থওঁ, সেয়ে আপোনালোকক দেখুৱাইছোঁ। আহিছোঁ আজিলৈ, ধন্যবাদ।